নমস্কাৰ বন্ধুসকল, এমবি ব্লগৰ অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ মোৰ তিতাকেৰেলাৰ খেতি। মোৰ তিতাকেৰেলা খেতিডৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ মে' মাহৰ প্ৰথম ভাগৰ পৰাই। তিতাকেৰেলা খেতিৰ বাবে নিৰ্বাচন কৰি লোৱা মাটিডৰা 3ৰ পৰা 4 বাৰমান ভালদৰে ট্ৰেক্টৰেৰে চহাই প্ৰায় 15 দিনমান ৰ'দত শুকাবলৈ দি প্ৰতি বিঘা মাটিত 1 টেলৰ মান শুকান গোবৰ মিহলাই পুনৰ এবাৰ হাল বাই মাটিখিনি মই প্ৰস্তুত কৰি লৈছিলোঁ। এনেদৰে মোৰ মাটিখিনি প্ৰস্তুত কৰাৰ পাছত মই নানহেন্স কোম্পানীৰ হাইব্ৰিড তিতাকেৰেলা ভেৰাইটিটো নিৰ্বাচন কৰি লৈছিলোঁ। বন্ধুসকল, এইখিনিতে মন কৰিব, আপুনি আপোনাৰ ঠাইৰ আটাইতকৈ নিৰ্ভৰযোগ্য বীজবিধ নিৰ্বাচন কৰি ল'ব। তিতাকেৰেলাৰ বীজসমূহ ৰোপণ কৰাৰ আগতে প্ৰায় 12 ঘণ্টামান সময়ৰ বাবে মই পানীত তিয়াই ৰাখিছিলোঁ। তাৰ পাছত এখন শুকান কাপোৰেৰে বীজসমূহ মেৰিয়াই পুনৰ 12 ঘণ্টাৰ বাবে শীতল ঠাইত ৰাখি থৈছিলোঁ। বীজসমূহ অংকুৰিত হোৱাৰ পাছত এটা বীজৰ পৰা আন এটা বীজৰ দূৰত্ব 8 ফুট ৰাখি মই বীজসমূহ ৰোপণ কৰি লৈছিলোঁ। তিতাকেৰেলাৰ বীজসমূহ ৰোপণ কৰাৰ প্ৰায় এসপ্তাহমানৰ পাছতে অংকুৰিত হৈ এইসমূহ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। মোৰ তিতাকেৰেলাৰ খেতিডৰা যেতিয়া 30ৰ পৰা 35 দিনমান সময় হৈছিল, তেতিয়া মই প্ৰতিজোপা তিতাকেৰেলাৰ গুৰিৰ পৰা প্ৰায় আধা ফুটমান আঁতৰে আঁতৰে এডাল এডালকৈ জেং গুজি দিছিলোঁ। তাৰ পাছত বাঁহেৰে ফ্ৰেম বনাই পূবা পশ্চিমাকৈ এডাল এডাল প্লাষ্টিকৰ ৰছী টানি জালৰ আকৃতিৰে মই তিতাকেৰেলাৰ হেন্দালিখন প্ৰস্তুত কৰি লৈছিলোঁ। বন্ধুসকল, মোৰ তিতাকেৰেলা খেতিডৰা যেতিয়া বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল, তাৰ সমান্তৰালভাৱে তাত কীট পতংগৰ প্ৰভাৱো বৃদ্ধি পাইছিল। সেইবাবে স্কিনত দিয়া দৰৱবিধ প্ৰায় 10ৰ পৰা 15 দিনৰ মূৰে মূৰে প্ৰায় 20 লিটাৰ পানীত 15 ml মিহলাই মই এই গছসমূহত স্প্ৰে কৰি কীট পতংগসমূহ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ উপৰিও পাতৰ ৰস শুহি খোৱা কীট পতংগ যেনে হোৱাইট ফ্লাই, এফিড, থ্ৰিপছ, মাইটছ এনেধৰণৰ কীট পতংগসমূহৰ বাবে মই স্কিনত দিয়া একতাৰা নামৰ দৰৱবিধ প্ৰায় 15 লিটাৰ পানীত 20 ml মিহলাই স্প্ৰে কৰি কীট পতংগসমূহ নিয়ন্ত্ৰণ কৰি ৰাখিছিলোঁ। তো বন্ধুসকল, মই আজি আপোনালোকক দেখুৱালোঁ মোৰ তিতাকেৰেলা খেতিডৰা মই কেনেদৰে আৰম্ভ কৰি আজি কি পৰ্যায়ত পাইছোঁহি। বন্ধুসকল, পৰৱৰ্তী সময়ত তিতাকেৰেলাৰ খেতিৰ বিষয়ে অধিক তথ্য যোগান ধৰি পুনৰ এটি ভিডিঅ' প্ৰস্তুত কৰাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।